श्रीराम सीताराम राम राम जय हनुमान हर हर पार्वती पते नमो नमः ओम तत्सत ओम तत्सत। परम অসমবাসী ৰাইজ, আজি কীৰ্তনৰ ওপৰত এটি ভিডিঅ' বনাবলৈ আগবাঢ়িছোঁ। যদি ইয়াত কিবা ভুল ত্ৰুটি দেখা পায় আপোনালোকে কমেণ্টৰ জৰিয়তে মোক জনাই উপকৃত কৰিব বুলি আপোনালোকৰ সহস্ৰপতি বা প্ৰণাম জনাই আগবাঢ়িছোঁ। এতিয়া কথাটো হৈছে কি, এতিয়া এইখন হৈছে কীৰ্তন পুথি। এইখন কীৰ্তন পুথি, পুৰণা কীৰ্তন। ইয়াত মানে মই আজি এটা বিষয় মানে আজি পণ্ডিতসকলে ভুল কৰি থকাৰ কাৰণে মই আপোনালোকৰ আগত ভুলৰ শুধৰণি কৰি দিব ওলাইছোঁ। এতিয়া চাব, গুৰু প্ৰতিমা জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহি উপাম, তোহাৰী চৰণো ৰেণু শতকোটি বাৰেক কৰোহো প্ৰণাম, দৰশিত সুন্দৰ গৌৰকাৰে বৰ জৈচন সুৰ পৰকাশ, সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ, বিনা অম্বুখন পেশী সুভূষণ গহীন গম্ভীৰ ধীৰ মতি। মই এইখিনি নপঢ়োঁ বাৰু। এতিয়া কথাটো হৈছে কি, ইয়াত যে কৈছে জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপাম, তোহাৰী চৰণকো ৰেণু শতকোটি বাৰেক কৰোহো প্ৰণাম। এতিয়া যে কৈছে ইয়াত জয় গুৰু শংকৰ, এইজন কোন শংকৰ? সদাশিৱ শংকৰ নে শ্ৰীমন্ত শংকৰদেৱ? এইখিনিতে মানুহে আজিলৈকে প্ৰায়বিলাক পণ্ডিতেই ভুল কৰি আছে। মানে এই জয়গুৰু শংকৰ বুলি কওঁতে শ্ৰীমন্ত শংকৰদেৱ বুলি মানে ভুল ধাৰণা কৰি আছে। এইটো জয়গুৰু শংকৰ বুলি কওঁতে প্ৰকৃততে শিৱ শংকৰহে। এই শংকৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱ নহয়। ইয়াত আপুনি চাব, শংকৰদেৱৰ স্পেলিংটো চাওক, তালিব্যাহ অনুশংকৰ শংকৰ আছে। আৰু ইয়াতে আপুনি চাব, ইয়াত চাব, এইপিনে চাব, সকলো চৰাচৰ পালনকাৰী জুহৰি দেৱক সেৱা, চতুৰ বয়ন শিৱ, ইয়াত শিৱ বুলি কৈছে, সুৰপতি জাকেৰি কৰো নিত্য চৰণেহি সেৱা, চাৰি বেদ হব শিৰোমণি মাজে জাকেৰি চৰণ বিকাশ, সেহি সুহি দেৱক কয়লি কলিকো শংকৰদেৱ পৰকাশ। মানে কথাটো হৈছে কি, সেইজন শিৱ শংকৰৰ গুণানুকীৰ্তন আমাৰ এই শ্ৰীমন্ত শংকৰদেৱে এই কীৰ্তনৰ জৰিয়তে গুণবিলাক প্ৰকাশহে কৰিছে। এইটো আপুনি তাত চাব, তালিব্যাহ অনুশংকৰ শংকৰ আছে, আৰু ইয়াত চাব তালিব্যাহ উমকয়াংকৰ শংকৰদেৱ আছে। এই শব্দ পাৰ্থক্যটো চাওক, এইটো শংকৰ আৰু এইটো শংকৰ, এইটো চাওক। এইবিলাক সৰু সৰু ভুলতে মানে আজি সমাজখন বিভাজন হৈ আছে। এইবিলাক চাব, ইয়াত কৈছে কি, এই শ্ৰীমন্ত শংকৰদেৱে সেই সদাশিৱ বা শিৱ শংকৰৰহে গুণানুকীৰ্তন কৰিছে। ইয়াত এইখিনি আপোনালোকেতো চবে জানেই, কিন্তু ভুলটো হৈ আছে তাত। মানে যিজন শংকৰদেৱ সেইজনক, যিজন সদাশিৱ সেইজনকে শ্ৰীমন্ত শংকৰদেৱ বুলি ভবাটো মানে ভুল হৈ আছে। এতিয়া কথাটো হৈছে কি, এতিয়া শ্ৰীমন্ত শংকৰদেৱ কোন হয় সেইটো প্ৰথমতে জানিব। শ্ৰীমন্ত শংকৰদেৱ হৈছে পৰম কৃষ্ণ বা পৰম শিৱ বা পৰম ৰাম বা যিকোনো মানে পৰম লগাই নাম, মানে ভগৱানৰ যিমানবোৰ নাম আছে তাৰ আগত পৰম লগোৱাজনেই হৈছে এইজন, পৰম লগাই বুলি কোৱাজন এইজনক আপুনি পৰম সদাশিৱও ক'ব পাৰে, পৰম শিৱও ক'ব পাৰে, পৰম কৃষ্ণও ক'ব পাৰে, পৰম ৰামো ক'ব পাৰে, পৰম নাৰায়ণ, যি বুলি কয় আপোনাৰ নিজৰ খুচি, সেইটো পৰম লগাই পিনি ক'লেই হ'ল। এইজনৰ হৈছে, এইজনৰ কীৰ্তনত উল্লেখ থকা মতে এইজনৰ 22 অৱতাৰ আছে। এইজনৰ কিমান অৱতাৰ আছে? এইজনৰ কিমান অৱতাৰ আছে? এইজনৰ আছে 22 অৱতাৰ। এইজনে 22 অৱতাৰ ধাৰণ কৰিছিলে, 22 অৱতাৰ। আৰু শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ এওঁলোক হৈছে এইজনৰ অংশ অৱতাৰহে, এইজনৰ অংশ অৱতাৰ। এতিয়া আমাৰ লোক সমাজত প্ৰায়বিলাক পণ্ডিতে কি কৰিছে, এই শংকৰক বাদ দি পিনি এইজন শংকৰ বুলি এইজন শংকৰ ইয়াত বনাই দিলে। এইজন শংকৰ হৈছে শিৱ শংকৰ, সদাশিৱ, মানে এইজন সদাশিৱ, এইজন হৈছে শ্ৰীমন্ত শংকৰদেৱ। এই সদাশিৱ অংশহে হৈছে শ্ৰীমন্ত শংকৰদেৱ। এইটোত অকণমান মই মানে ভুল হৈ
আছে বুলি মই ভাবিছোঁ। তাৰ ভিতৰত চবৰে নহয়, প্ৰায়বিলাক সকলোতো একেই নহয়, কিন্তু কিছু কিছু পণ্ডিতৰ মানে এইটোত অলপমান ভুল হৈ আছে। এতিয়া কৈছে কি এইজনৰ এইবিলাক গুণ, ইয়াৰ কেনেকৈ উৎপত্তি হৈছিলে আপোনালোকে শাস্ত্ৰত পাইছে, এইবোৰ মই নকওঁ। কিন্তু এয়া হৈছে 22 অৱতাৰ আৰু এয়া হৈছে অংশ অৱতাৰ। এজনৰ এওঁলোক অৱতাৰ মানে ডাইৰেক্ট অহা, আৰু এজনৰ ই অংশহে। এতিয়া কথাটো হৈছে এইবিলাক। এতিয়া আৰু এটা কথা হৈছে কি ইয়াৰ ওপৰত আৰু দুজন আছে। এজন হৈছে ব্ৰহ্মটো বাদ দিব লাগিব। এই ব্ৰহ্ম পৰমটো নাথাকি পিনি বাকী আপুনি যি নামেই নলওক লাগে। ধৰক এজন হৈছে পৰম কৃষ্ণ, এজন হ'ব কি কৃষ্ণ, আৰু এজন হ'ব কি পূৰ্ণ কৃষ্ণ। এতিয়া এইখিনিয়ে হৈছে মেইন কথা। পৰম কৃষ্ণ আৰু পূৰ্ণ কৃষ্ণ, বা পৰম শিৱ আৰু পূৰ্ণ শিৱ, এনেকৈ বস্তুটো ধৰিবলৈ হ'ল। এতিয়া কীৰ্তনত আৰু কি বুলি কৈছে আপোনালোকে চাব। কীৰ্তনত আৰু কি এইটো চাওক। এতিয়া ৰ'ব দেই, আৰু কথাটো হৈছে কি এইজন আৰু এইজন, এই দুজন কীৰ্তনৰ প্ৰথম পদটোতে আছে। এই দুজনৰ নাম প্ৰথম পদতে আছে। আপোনালোকে চাব, প্ৰথম পদ দুটা হৈছে এই দুজনৰ, এজন আৰু এজনক উল্লেখ কৰিছে, সেই গতিকে কীৰ্তনৰ প্ৰথম অধ্যায়টোতে কি লিখিছে, প্ৰথম অধ্যায় চতুৰ্বিংশতি অৱতাৰ এইটো লিখিছে। এইটো চাব আপুনি। প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। ইয়াত দুজনৰ কথা কৈছে, এজন নহয়। প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন আৰু সৰ্ব অৱতাৰৰ কাৰণ দুজন। ইয়াৰ প্ৰমাণটো চাওক আপোনালোকে। এইটো ইয়াত কীৰ্তন পুথিৰ প্ৰথমটি পদতে সৰ্ব অৱতাৰৰ কাৰণ আৰু কৈছে, আৰু বুলি ক'লে বেলেগ এজন, সৰ্ব অৱতাৰৰ কাৰণ এজন, আৰু ব্ৰহ্মৰূপী সনাতন ভগৱন্ত বৰ্ণনা কৰা হৈছে। ইয়াত দুজন মানে একেজনেই, কিন্তু দুটা ৰূপৰ কথা কৈছে। আৰু কৈছে কি ইয়াৰ ওপৰতে চাব, মুকুট কুণ্ডল যেন সুবৰ্ণ ভিন্ন নাহি, মিছা মাত্ৰ নামৰ ৰূপ যত, অহংকাৰ পঞ্চভূত তোমাত পৃথক নোহে, পৰমাৰ্থ বিচাৰত। ইয়াত কৈছে ভগৱানৰ এইবিলাক যিমানবিলাক নাম আছে, এইবোৰ কোনো পৃথক নহয় বুলি কৈছে। চব একে বুলিয়ে ভাবিব লাগে বুলি কৈছে। এতিয়া একে বুলি ভাবিব যাওঁতে কথাটো হৈছে কি, এতিয়া আজি লোকসমাজত কি হৈছে, কিছুমানে কৃষ্ণ পূজা কৰিলে কৃষ্ণ পূজা বুলি নাখায়। কৃষ্ণ পূজা কৰাজনে ৰামক পূজা কৰাজনৰ ঘৰত নাখায়, আৰু ৰামক পূজা কৰাজনে শিৱক পূজা কৰা নাখায়। এইবিলাক শাস্ত্ৰই কোনোদিনাখনে কোৱা নাই। এই শাস্ত্ৰই কৈছে কি যাকে যোনে যেনেকৈ পূজিলেও সেই একেই বুলি কৈছে। মানে তুমি সোণ পিন্ধিলে সোণেই, তুমি আঙুঠি পিন্ধিলেও সোণ, কাণফুলি পিন্ধিলেও সোণ, যি পিন্ধিলেও সোণ। শাস্ত্ৰই কৈছে সেইটো। এইখিনি কথা আজি অসমবাসীয়ে ভালকৈ বুজি নোপোৱা কাৰণে এইবোৰ মতভেদবোৰ হৈ ৰকম হৈ আছে। এইবিলাক মানে শুদ্ধ কৰিবলৈ সময় হ'ল। এইবিলাক যেতিয়ালৈকে শুদ্ধ নহ'ব তেতিয়ালৈকে একতা বোলা বস্তুটো আৰু এই অসমত হৈ নিদিয়ে। এতিয়া কথাটো হৈছে কি, এতিয়া কৈছে কি কীৰ্তনৰ নাম অপৰাধত কি বুলি কৈছে, ইয়াত যিমানবোৰ আছে শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, ভগৱানৰ 22 অৱতাৰ, এজন যত যি আছে, ইয়াৰ যদি কোনোবা এটা ৰূপক, যিকোনো এটা ৰূপ বা যিকোনো এটা নামক যদি কোনো পাপিষ্ঠই যদি মানে ইয়াৰ নামবিলাকক লৈ পিনি যদি কিবা এটা বিভেদ বা নিন্দা কৰে, সেইজনো কি বুলি কৈছে, নাম অপৰাধী বুলি কৈছে। ইয়াত মই দেখাই দিম বাৰু। এতিয়া সেই নাম অপৰাধটো কেনেকৈ খণ্ডন হ'ব, কেৱল মাত্ৰ ভগৱানৰ একান্ত যি ভক্ত, সেনেকুৱা ভক্তৰ লগতেহে সেই নাম অপৰাধ খণ্ডন হ'ব। আনকি সেই নাম অপৰাধ স্বয়ং ভগৱানেও খণ্ডন নকৰে বুলি কৈছে। এতিয়া এই অসমত সেনেকুৱা প্ৰকৃত ভক্ত হয়তো খুব বেছি আছে যদি 5% আছে। আৰু এই এনেকুৱা অভকত এসোপা নি পিনি যিমান খুৱাই বোৱাই থাকিলেও সেইসকলৰ নাম অপৰাধ খণ্ডন নহয়। মই এতিয়া অসমবাসীৰ আগত আজি কৈ থৈ দিছোঁ। জয় শ্ৰীৰাম, সীতাৰাম। এতিয়া কথাটো হৈছে কি,
ইয়াত আপোনালোকে চাব, ইয়াত কৈছে সেই নাম অপৰাধ দ্বিতীয় কীৰ্তনত কৈছে, ভকতক নিন্দা কৰে অধম জানিবা নামৰ দুহি পৰম, জাত হন্তে ভৈল নামৰ খ্যাতি তাক নিন্দা নামে সহ আতি, গুণ নাম যত। ইয়াত গুণ নাম যত বুলি কওঁতে যিমানবোৰ আছে ভগৱানৰ যিমানবোৰ আছে, বিষ্ণু শিৱ উদাহৰণে দিছে, বিষ্ণু শিৱ বুলি কৈ উদাহৰণেহে দিছে, কিন্তু যিমানবোৰ নাম আছে তাকো ভিন্ন বুদ্ধি কৰে যি নৰ, তাক যদি বেলেগ বেলেগ বুলি যি মানুহে ভাবে, নামৰ সিও মহা অপৰাধী, নামৰ মহা অপৰাধী হৈ ক'ত পৰিব বুলি কৈছে, নৰকত পৰে দৈৱে নবাধি। এইবিলাকতো আপোনালোকে জানে, মই অকল দেখুৱাই দিছোঁ। আৰু ইয়াত লিখিছে চাব, মানে অসমৰ এই মানে জানে নাজানে পণ্ডিত সোপা খাই দিলে, চব ধ্বংস কৰি দিলে সোপায়। এতিয়া কথাটো হৈছে চাব, এতিয়া কৈছে যদি কেনেবাকৈ যদি সেনেকুৱা নাম অপৰাধ হয়, সেই নাম অপৰাধটো গুচাবৰ কাৰণে কি বুলি কৈছে, ভগৱানৰ ভক্ত যি আছে তেওঁলোকৰ মানে সহায়ত গুণানুকীৰ্তন কৰিব কৈছে। ইয়াত যিটো নৰে কীৰ্তন কৰে, ইয়াত আপোনালোকে পঢ়িবই, এই গুণানুকীৰ্তন কৰিলেহে সেইজনৰ প্ৰকৃত ভকতৰ লগতহে। এতিয়া যিকেইজনে নেকি এইবিলাক নিন্দাভাৱ কৰি আছে, সেইকেইজন ভকতক লৈ পিনি যিমান তুমি গুণানুকীৰ্তন কৰিলেও উত্তৰ নোলায়। এই প্ৰকৃত যি ভকত, যি প্ৰকৃত মানে ভগৱানৰ ভক্ত, তেনেকুৱা ভকত আনিহে গুণানুকীৰ্তন কৰিলে কি হ'ব বুলি কৈছে, এই গুণানুকীৰ্তন বা হৰিনাম, যিটো নেকি মুখে লোৱা হৰিনাম, ৰাম কৃষ্ণ আপুনি যিয়ে ভাল পায়, সদায় আহিব যিয়ে ভাল পায়, সেই নামবিলাক মুখত ঘন ঘনকৈ লৈ থাকিব কৈছে। আকৌ একেৰাহে লৈ থাকিলে আকৌ পগলা বুলি ক'ব। সেইটো কাৰণে সময়ে সময়ে উঠোঁতে বহোঁতে খাওঁতে শুওঁতে পিছল খাওঁতে কিবা কৰোঁতে তেনেকৈহে হৰিনামটো ল'ব কৈছে। সেই হৰিনামটো লৈ থাকিব লাগিব। আৰু প্ৰকৃত ভকতৰ সাক্ষাতত প্ৰকৃত ভকতৰ লগত গুণানুকীৰ্তন কৰিলেহে এই পাপ মানে এইটো কি নাম অপৰাধ খণ্ডন হ'ব বুলি কৈছে। আৰু এইখিনি নাম অপৰাধ খণ্ডন হৈ পিনি শেষত কি হ'ব বুলি কৈছে, পূৰ্ণ মুক্তি। কথাটো ইয়াত শাস্ত্ৰই কোৱা নাই। ইয়াত কি কৈছে, অন্যত্ৰ ধৰ্মে নাহি অধিকাৰ, জানিবা কলি নামেহে হাৰ, কলিত সদা নোহমৰে হৰি। কলিত যিজনে হৰি বা কৃষ্ণ ভগৱানৰ নাম যি নলয়, হেলাতে মৰে আত্মঘাত কৰি। কৃষ্ণৰ কিংকৰে কহে শংকৰে, কৃষ্ণৰ কিংকৰে কহে শংকৰে, কৃষ্ণৰ দাস হৈ পিনি শংকৰদেৱে কৈছে মনুষ্য জন্মকণ নাপায় হেণ্ঠৰে। হেণ্ঠৰে শব্দটো হৈছে কি, অতি সোনকালে। এই মনুষ্য জন্ম অতি সোনকালে নাপায় বুলি কৈছে। ইয়াত কৈছে কি, হৰিনাম আৰু গুণানুকীৰ্তনৰ জৰিয়তে পুনৰ মনুষ্য জন্ম পায় বুলিহে লিখিছে। কিন্তু আজিকালি যিখিনি পণ্ডিত, মই দেখা মতে চব নহয় বাৰু, কিছুমান পণ্ডিতে কি কৰি আছে, এই গুণানুকীৰ্তন আৰু এই হৰিনামত পূৰ্ণ মুক্তি পায় বুলি কৈ আছে। এইবোৰ ভুলবিলাক শুদ্ধ কৰিবলৈ সময় হ'ল। এতিয়া এই শুদ্ধ কৰি লওক। মই আপোনালোকক উপদেশে দিছোঁ। মই আপোনালোকক কিবা এটা বেয়া ভাবিবা কিবা এটা বুলি কোৱা নাই। মোৰে আৰু ময়ো আপোনালোকৰে। সেইটো কাৰণে মই ভুলবিলাক শুধৰাই দিছোঁ। আৰু আছে বহুত ভুল, মই এইবোৰ লাহে ধীৰে চব দেখাই থাকিম। কিন্তু এই যিখিনি মই দেখাই দিছোঁ, এইখিনি যদি ভুলটোতো হৈ আছে, এই ভুলখিনি যদি অনাগত দিনত যদি শুদ্ধকৈ যদি ৰাইজক যদি আপোনালোকে বুজাই নিদিয়ে, কিন্তু চাব কালব্ৰহ্ম আহি আছে, পিছত হ'লে নিজেই দুখত পৰিব। এইখিনিকে কৈ আজি এই ভিডিঅ'টি সামৰিছোঁ। জয় শ্ৰীৰাম, জয় হনুমান, হৰ হৰ পাৰ্বতী পতে, নমো নমঃ, ওম তৎসৎ, ওম তৎসৎ, ওম তৎসৎ। জয় জয় শ্ৰীৰাম, সীতাৰাম।